Hello everyone, good morning. So, আজি বছৰৰ প্ৰথমটো দিন আৰু আজি মই মোৰ ফাৰ্ষ্ট ব্লগ ফিল্ম কৰিছোঁ আৰু আমি আজি পিকনিকলৈ ওলাইছোঁ আৰু বলক গৈ থাকোঁ। নতুন বছৰ বুলি মোৰ বা আহিছে ঘৰলৈ। Hello এয়া মোৰ guys, বা। wish you a very happy new year. এতিয়া আমি ওলালোঁ অলমষ্ট। এতিয়া যাম আমি পিকনিকলৈ। প্ৰথম আমি যাম মাকুমলৈ, তাতে মোৰ মামা থাকে। একেলগে আমি যাম পুৰা ফেমিলি। চ' ষ্টে টিউনড। এতিয়া আমি পালোহি মাকুম আৰু মাকুমত মোৰ আইতাহঁত থাকে, মামা মামী সকলোবোৰে থাকে। মোৰ মাৰ ঘৰ মাকুমত আৰু ইয়াৰ পৰাই আমি আজি যাম অৰুণাচললৈ। অৰুণাচলত গৈ সৰু সুৰাকৈ এটা চৰ্ট অফ ফেমিলি গেডাৰিং আৰু পিকনিক নিচিনা কৰিম। এয়া মোৰ মামী। Hi. আৰু এয়া মোৰ মামা। হেল্ল' এটা কৈ দিয়া। হেল্ল' হেপী নিউ ইয়েৰ। এয়া মোৰ অকণমানি ভণ্টি এজনী। এয়া মোৰ আইতা। আপুনি কি ক'বলৈ বিচাৰিছে নতুন বছৰৰ বুলি? নতুন বছৰ বুলি মই সকলোকে আশীৰ্বাদ দিছোঁ, গোটেই বছৰটো তোমালোকৰ ভালকৈ যাওক, বেয়াবোৰ খণ্ডন হওক দেই। মামী আমি এতিয়া নামচাই পালোহি। এয়া মোৰ মামী। Hello. এয়া মোৰ বা। ঐ মা, কেনে লাগিছে? মজা। সেইফালে মামীয়ে ভণ্টি কিবা কিবি কিনি দিছে। তাৰপৰা আকৌ আমি যাত্ৰা আমাৰ কণ্টিনিউ কৰিম। এতিয়া আমি আহি পালোহি চামখেৰ ৰিজৰ্ট আৰু মোৰ মায়ে খুব ভাল পায় গছ গছনি, প্লান্টেশ্যন, গাৰ্ডেনিঙত খুব ইণ্টাৰেষ্ট আছে। গতিকে মাৰ লগত আহিছোঁ চাবৰ কাৰণে, আপোনালোককো দেখাম। মই আগতে আহিছোঁ বাৰু এবাৰ। মামীৰ এইবাৰ ফাৰ্ষ্ট ভিজিট। মামী
কেনেকুৱা লাগিছে তোমাৰ আহি? হাই খুবেই ভাল লাগিছে একদম যান্ত্ৰিকতাৰ পৰা অলপ আঁতৰি প্ৰকৃতিৰ মাজত খুব ভাল লাগিছে আৰু এইবাৰ প্ৰথম দিনটো তেনেহ'লে ভালেই গ'ল বছৰ খুব ভাল গৈছে আশা কৰিছোঁ গোটেই বছৰটোৱে আমাৰ খুব ফূৰ্তিৰে পাৰ হ'ব টিকলি কেনেকুৱা লাগিছে I'm better on the other side. এইবাৰ যাওঁ পাপাৰ ওচৰলৈ কেনেকুৱা লাগিছে হাই কিবা এটা কোৱা কেনেকুৱা লাগিছে নতুন বছৰ ভালেই লাগিছে নতুন বছৰ আমি 7 কেমত সোমাইছিলোঁ কিন্তু বহুত ভিৰ তাত ইমান মানুহ ইয়াতে এখন কি নাম চামখে আকৌ ফোন নম্বৰ আছিলে মই ফোন কৰিলোঁ বোলে পাৰিব ইয়াত খাবলৈ খাবলৈ আহিছোঁ আজি আমি প্ৰথমতে গৈছিলোঁ বেলেগ এখন ৰিজৰ্টত কিন্তু ঘূৰি আহিব লগা হ'ল কিয়নো আজি 1 জানুৱাৰী বুলি পুৰা ফুল আৰু এতিয়া আমি আহিলোঁ চামখে এইখনত আগতে আমি এবাৰ আহিছোঁ আৰু ভালেই লাগিছে মামীহঁতে আগতে অহা নাছিলে এতিয়া গোটেইখিনি মিলি এনজয় কৰিছোঁ পুৰা তাৰপিছত লাঞ্চটো কৰিম মাজতে নামচাইত যেতিয়া ৰখাইছিলে তাতে আমি ব্ৰেকফাষ্টটো কৰিলোঁ সৰু সুৰা পিকনিক নিচিনাকৈ ঘৰৰ পৰাই লৈ অহা হৈছিলে বস্তুখিনি তাতে চবেই খালোঁ ভালকৈ এতিয়া অলপ এনজয় কৰিছোঁ ফটো ছেশ্যন চলিছে এইফালে ফেমিলিৰ আৰু অলপ পাছতে লাঞ্চ কৰিম তাৰপিছত আমি অলপ যাম দেখুৱাম ক'লৈ যাম এতিয়া নকওঁ আৰু এতিয়া মই যাওঁ মাহঁতৰ ওচৰলৈ আজি খুব ভাল লাগিলে ইঞ্জিনিয়াৰ মঞ্জিমা হেৰি কৰি আছে শিক্ষয়িত্ৰী আৰু তুমি তোমাৰ পৰিচয়টো দি দিয়া আকৌ তোমাৰ পৰিচয়টো দিয়া আমাৰ ৰাজদেৱ কৌশিক মোৰ ভাইটি আমাৰ মামা এয়া আমাৰ মামী দুজনী আৰু এজনী মামী এই আমাৰ পোৱালি কাৰ পোৱালি এইটো কৈ দিয়া আকৌ আৰে পলাইছে কি এতিয়া আমি চামখেৰ পৰা যাবলৈ ওলাইছোঁ তাৰপাছত এটা জেগালৈ যাম সেইটো এতিয়া মই ডিছক্ল'জ নকৰোঁ আৰু হাউ ৱাজ দি এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিলে পোৱালি ভাই प्यार भी तुमसे करता है जब तुम आते हो कुछ भी कहने से डरता है ओ मेरे साजन नो
এতিয়া আমি আহিলোঁ গল্ডেন পগোডা চাবলৈ গল্ডেন মনেষ্ট্ৰী হয় এটা বহুত ধুনীয়া আৰু সেয়া সোমোৱা নাই এতিয়ালৈকে আমি গেটৰ ওচৰতে ৰখি আছোঁ এতিয়া লাহেকৈ সোমাম সোমালোঁ আজি ভিৰটো অলপ বেছি যিহেতু আজি 1 জানুৱাৰী লাষ্ট টাইম আহোঁতে ভিৰটো অলপ কম আছিলে আগলৈ গৈ ভালকৈ টেম্পলটো দেখাম so very pretty মোৰ কেমেৰাই জাষ্টিছ একদম কৰা নাই বহুত ধুনীয়া আপোনালোকে যদি চোৱা নাই আহিব চাবলৈ ইটছ ৰিয়েলি 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 প্ৰিটি কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে তই বাৰু আগতে আহিছ হয় ময়ো আহিছোঁ আগতে এবাৰ আইতাই প্ৰথমবাৰ আহিছে আইতা একদম খুচ ন একদম খুচ বঢ়িয়া বঢ়িয়া মই অথনি যি কথা কৈছিলোঁ মই পিছত ডিছক্ল'জ কৰিম মই ইয়ালৈ অহা কথাই কৈছিলোঁ ফাইনেলি আহি চোৱা হৈ গ'ল মাহঁত ভিতৰলৈ গৈছে আৰু ইয়ালৈ আহি সঁচাকৈ মনটো বহুত ভাল লাগে বহুত শান্তি পৰিৱেশ বহুত পিচফুল আৰু বহুত ধুনীয়া আপোনালোকে যদি অহা নাই নিশ্চয় আহিব ভাল লাগে বহুত ইউ কেন কাম উইথ ইয়ৰ ফ্ৰেণ্ডছ ফেমিলি লাইক এনিৱান ইটছ ৰিয়েলি ভেৰি পিচফুল একচুৱেলি জাষ্ট 5 মিনিটমান হৈছে আমি ঘৰ আহি সোমাইছোঁ এতিয়া বাজিছে 9:10 আৰু আমি ৰাতিপুৱা 9টা মানতে ওলাই যোৱা গতিকে বহুত ভাগৰ লাগিছে এতিয়া আৰু ডিনাৰ কৰিম তাৰপিছত শুই যাম জল্দি আৰু এইটো মোৰ ফাৰ্ষ্ট ব্লগ আশা কৰোঁ আপোনালোকে ভাল পালে ব্লগটো চাই আৰু আগলৈও আৰু বনাই যাম ব্লগ ডু ব্লেছ মি এণ্ড once again wish you all a very happy new year আশা কৰোঁ আপোনালোকৰ সকলোৰে এই বছৰটো ভালে যায় আৰু thank you for watching till the end and if you liked my video please like কৰি দিব comment কৰিব আৰু subscribe কৰি দিব মোৰ চেনেলটো thank you